ভাল চবৰে ভাল বুলি ভাবিছোঁ আৰু ন কি বাৰু পূৰা ডাৱৰীয়া বতৰ পূৰা বৰষুণ বাৰিচ পূৰা দি আছে ধাই আছে হ'ব কাম এটা কৰিম ন ডাৱৰীয়া বতৰ কৰিম নেকি বিন্দাছ ঘৰৰ ভিতৰতে সোমাই আছোঁ আৰু ৰাতিপুৱাৰ পৰা শুই আছোঁ বিছনাখনতে বিছনাখন শুই অৱস্থা নাইকিয়া হৈ গৈছে বিছনাখন চব কেনেকুৱা হৈছে অৱস্থাটো বিছনাখন ঠিক কৰি লওঁ তাৰপিছত কাম এটা কৰিম বিছনা হালত বেয়া এতিয়া বিছনাখন প্ৰথমতে চফা কৰি লওঁ ৰ'ব বিছনাখন জাপি ল'লোঁ বিন্দাছকৈ ধুনীয়াকৈ আগতে কি হ'ল আমাৰ কুইনজনী থাকোঁতে ঘৰত এইবোৰ টেনশ্যন নাছিলে কাপোৰ ধোৱা বিছনাৰ পৰা কিবাকিবি এইবোৰ মানে চব কৰি দিছিলে না কিন্তু আজিকালি কি ক'ম অৱস্থা বেয়া হৈ গৈছে নিজে কৰিব লাগে চব মাও কয় মায়ে অলপ চলপ কৰি দিম মায়ে মানে কৰি দিয়ে আৰু তো কিমান কৰিব আৰু নিজৰ কাম নিজে কৰিবলৈ শিকিছোঁ আৰু হয়নে নহয় ৰ'ব এতিয়া মেইন কেছটো দেখাওঁ মানে কি কৰিব লৈছিলোঁ হ'ব দেই চালিয়াকৈ লৈ আনিছোঁ মালটো লৈ আহি কি কৰিম দেখাম মানে দেই মালটো মানে এইটো দিছ ইজ ইয়াক এতিয়া বহুত দিন ইউজ কৰা নাই আজি ইয়াক ইউজ কৰিম মানে বহুত দিন ফটো চটো মৰা নাই আপোনালোকৰ ডাৱৰীয়া বতৰ ঘৰত পূৰা বাৰিচ হৈ আছে দেখিছেনি পূৰা বাৰিচ হৈ আছে দেখিছেনি এতিয়া মানে কৰিম কি বিন্দাছকৈ দুখনমান ফটো মাৰি কিনে আপোনালোকক দেখাম কেনেকুৱানো বৰষুণৰ বতৰত কেনেকুৱা ফটো উঠে ঠিক আছে ৰ'ব মালটো লৈ লৈছোঁ ব'লক মানে ফটো দুখনমান মাৰি আপোনালোকক দেখাইছোঁ ডাইৰেক্ট এতিয়াতো মোৰ লগৰ ভগৰ কোনো নাই মোবাইলটো ধৰি দিবলৈ মানে কেনেকৈ এতিয়া ফটো মৰা কি কথা ডাইৰেক্ট ফটোকেইখনকে চাওক আপোনালোকে দিছোঁ দেই মাৰি কিনে মই মাৰি লৈছোঁ তাৰপিছত আপোনালোকক দিছোঁ মানে ফটোকেইখন কেনেকুৱা লাগে আপোনালোকে নিজে চাওক নে কি কয় বা আৰু দেখাইছোঁ দেই